আজি আমি আপোনালোকক জনাম পৃথিৱীৰ 5টা অতি আচৰিত তথ্যৰ বিষয়ে। আশা কৰোঁ সকলোৱে ভিডিঅ'টো মনোযোগেৰে চাব। এয়া ফটোকেইখন যে দেখিছে, কিবা বুজিব পাৰিছেনে বাৰু? নিশ্চয় বুজি পোৱা নাই। এয়া হৈছে এমুঠি বালিৰ চিত্ৰ। হয়, ঠিকেই শুনিছে আপুনি। আপুনি যদি অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা এমুঠি বালি নিৰীক্ষণ কৰে, তেন্তে আপোনাৰ চকুৰ আগত চিত্ৰ দেখাৰ দৰেই কিছুমান বস্তু ভাহি আহিব। বৃহস্পতি আৰু শনি গ্ৰহৰ নাম আপুনি নিশ্চয় শুনিছে। নুশুনিবনো কিয়? শনি গ্ৰহৰ সুন্দৰতা আৰু বৃহস্পতি ইয়াৰ বিশালতাৰ বাবে আমাৰ পৰিচিত। কিন্তু আজি আমি ক'বলৈ ওলাইছোঁ এই গ্ৰহ দুটাৰ তথ্য, যিটো শুনিলে আপুনি আচৰিত নহয় নোৱাৰিব। এই গ্ৰহ দুটাত বৰষুণ দিয়ে, কিন্তু এই বৰষুণ আমাৰ পৃথিৱীৰ বৰষুণতকৈ সম্পূৰ্ণ বেলেগ। এই গ্ৰহ দুটাত হীৰাৰ বৰষুণ পৰে। হয়, হীৰাৰ বৰষুণ, কিন্তু পৰিতাপৰ কথা যে পৃথিৱীৰ পৰা 1.2 বিলিয়ন দূৰত এই কাণ্ড সংঘটিত হয়। মৌজোল আপোনালোকে নিশ্চয় খাই পাইছে। ল'ৰাৰ পৰা বুঢ়ালৈকে মৌজোল খাই বেয়া পোৱা লোকৰ সংখ্যা নিশ্চয় নগণ্য হ'ব। আচৰিত কথা কি জানেনে? পৃথিৱীত পোৱা সকলো খাদ্যদ্ৰব্যৰ ভিতৰত মৌজোলেই হ'ল একমাত্ৰ খাদ্যদ্ৰব্য, যি হাজাৰ হাজাৰ বছৰ বেয়া নোহোৱাকৈ থাকে। এক কথাত ক'বলৈ গ'লে মৌজোল কেতিয়াও গেলি পচি নষ্ট হৈ নাযায়। এতিয়া আহোঁ পৃথিৱীত বৰ্তমানেও জীৱিত আটাইতকৈ বৃহৎ প্ৰাণী নীলাতিমিৰ কথালৈ। একোটা তিমি প্ৰায় 30 মিটাৰ পৰ্যন্ত দীঘল হোৱাৰ তথ্য আছে। এই তিমি মাছৰ হৃৎপিণ্ডটো ইমানেই ডাঙৰ যে ইয়াত থকা ধমনী বা হীৰাকেইডালৰ মাজেৰে এজন প্ৰাপ্তবয়স্ক লোক অনায়াসে সাঁতুৰি পাৰ হৈ যাব পাৰে। কেতিয়াও মৃত্যু নোহোৱা জীৱ, অৰ্থাৎ অমৰ জীৱ। আপুনি নিশ্চয় আচৰিত হৈছে। জেলিফিছৰ মৃত্যু নাই। ই শেষ হোৱাৰ একমাত্ৰ কাৰণ হৈছে অন্য প্ৰাণীয়ে ইয়াক ভক্ষণ কৰা, অন্যথা ই অমৰ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।